হেল্ল' এভৰিৱান, এতিয়া ওলাইছোঁ নামঘৰলৈ আৰু বহুত দিনৰ পাছত আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ক'ৰবাত যেতিয়া ওলাবলৈ লওঁ সদায় দেৰি হয়, জল্দি আহি আছোঁ এতিয়া নামঘৰলৈ, অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এতিয়া মই নামঘৰত পাই গ'লোহি আৰু ব'লকচোন ভিডিঅ'টো এতিয়া আৰম্ভ কৰিয়ে দিছোঁ এনেকৈ। এইফালে আমাৰ টিকলি আছে আৰু আপোনালোকক জনাওঁ যে প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ নামঘৰত মহাৰাস পাতিছে আৰু সেইবাবে দিনত সবাহ আছে, আমি তালৈকে আহিছোঁ। আৰু এইফালে দেখিছে গীত মাতসমূহ গাই আছে। এতিয়া সকলোৱে সেৱা কৰিব আহিছে, এয়া হৈছে সমূহীয়া সেৱা আৰু আপোনালোকে কি বুলি কয় জনাবচোন। আমাৰ ফালে কিন্তু সমূহীয়া সেৱা বুলিয়ে কওঁ, আমি সকলোৱে লগতে সেৱা কৰিছোঁ। আৰু টিকলিজনীক অকণমান সময়ৰ কাৰণে কোচত নোলোৱাকৈ নোৱাৰিলোঁ, সেইবাবে অকণমান লৈ লৈছোঁ, কান্দিছে। আৰু এইফালে দেখিছে এয়া হৈছে মিঠৈ, মানে চাহ খাব আহিছোঁ। আৰু এতিয়া আকৌ বহি ল'লোঁ, যিহেতু প্ৰসাদ দিবৰে হ'ল আৰু আজি ৰাতিলৈকে অকণমান টিকলিত ৰাখি থ'ম আপোনালোকক দেখাবৰ কাৰণে। আৰু এতিয়া আমাৰ প্ৰসাদ দিলে আৰু বেছি সময় নাথাকোঁ আৰু যাবেই। এতিয়া মই নামঘৰৰ পৰা ওলাই দিলোঁ আৰু এইফালে দেখিছেনে টোপোলাবোৰ যে সদায় থাকে। এতিয়া আকৌ সন্ধিয়া 5টামান বজাত আকৌ আহি গ'লোঁ চাকি জ্বলাবৰ কাৰণে। মায়ে পিছে গম নাপায় দেই মই ভিডিঅ' কৰি আছিলোঁ। ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক মই বন্তি প্ৰজ্বলনৰ বাবে সাজু হ'বৰ বাবে জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ নামঘৰৰ দেউৰী আমার গান মায়ের দলটো আমার নামঘৰৰ চাৰিওকাষে কৰিবৰ বাবে আমি আহ্বান জনাওঁ। আমাৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী গান মায়ের দলটো এতিয়া আমাৰ নামঘৰৰ চৌহদে প্ৰদৰ্শিত কৰিব। আমি আইসকলক পুনৰবাৰ উৰুলি ধ্বনিৰে মুখৰিত কৰিবৰ বাবে আহ্বান জনাইছোঁ। আইসকলৰ উৰুলি ধ্বনিৰে আমাৰ এই কাৰ্যসূচী মুখৰিত কৰিবৰ বাবে পুনৰবাৰ আহ্বান জনাইছোঁ। আমি পৰম পিতাৰ ওচৰত সকলোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত দিনতো পৰম্পৰাগতভাৱে গুৰুজনাৰ ৰচিত এই কেলিগোপালনাৰ কালি আমি মঞ্চস্থ কৰি থাকিব পাৰোঁ। তাৰ বাবে যাতে আমাৰ সমূহকে ভগৱানে আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে আমি তেখেতৰ ওচৰত কৰোঁতে সেৱা
तस्मै যুৱক যুৱতীসকলক নামঘৰত আসন গ্ৰহণ কৰিবৰ বাবে ফাইনেলি আমাৰ চাকি জ্বলোৱা হৈ গ'ল। 157 গছি বন্তি ইয়াত জ্বলি আছে আৰু এয়া হৈছে আমাৰ 157 বছৰীয়া ৰাস মহোৎসৱ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেকৈ উপভোগ কৰিব পাৰোঁ। প্ৰতি বছৰ দৰে এইবাৰো বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানলৈ কেইজনমান বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিলে, যিহেতু তেওঁলোকে বহুতখিনি অনুদান আমাৰ আগবঢ়াই থৈছে আৰু তেওঁলোকক সম্বৰ্ধনা জনাই আছে। এতিয়া আমি যাতে তেখেতক আমাৰ মাজত আকৌ লগ পাওঁ তাৰ কামনাৰে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যাতে অনাগত দিনত আমি তেখেতক আকৌ লগ পাওঁ তাৰ আশা ৰাখিছোঁ আৰু ভগৱানেও যাতে আশীষ প্ৰদান কৰে তাৰ প্ৰাৰ্থনা জনাইছোঁ। ঘৰলৈ আহি আকৌ ৰাসৰ কাৰণে ৰেডি হ'লেও দেখিছেনে। আৰু আজি যে দিনটো বহুত বেছি ব্যস্ত, 3বাৰমান গৈছোঁ, চাদৰ মেখেলা খুলিছোঁ আৰু পিন্ধিছোঁ। আৰু দেখিছেনে বন্তিসমূহ জ্বলি থকাৰ কাৰণে কিমান বেছি ভাল লাগিছে। আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া গান গাই আছে বাৰু। এতিয়া ভিডিঅ'টো ইমানতে সময় দিছে। এইফালে ভণ্টি এজনী আছে আৰু লগতে বা আছে, বৰ্তা ছোৱালী। আৰু যদি সম্পূৰ্ণ মহাৰাষ্ট্ৰখন চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলত চাবগৈ পাৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।